নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া লাই আৰু গাহৰি বনাবলৈ লৈছোঁ। লাইখিনি অকণমান পকা ষ্টাইলৰ হৈছে, মানে বজাৰৰ পৰা অনা ঘৰৰ নহয় যে, সেইকাৰণে এইবাৰ ফাৰ্ষ্ট খাইছোঁ মানে লাই শাক। এতিয়া এইবাৰ এয়া বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। ৰচুন, আদা, পিঁয়াজ দিছোঁ। মই আকৌ মাংসত অকণমান মছলা নিদিলে খাই ভাল নালাগে, বৰকৈ ইমান মানে মাংস খাই ইমান ভাল নাপাওঁ যে, গাহৰি মানে বৰ কিবা লাগে খাই, মানে সেইকাৰণে মানে অকণমান মানে মই মছলা অকণমান হ'লেও দিওঁৱে মানে। আজি খোৱা ভিডিঅ'টো আজি নহয় খালি দেই, আজি দুদিনমানৰ আগৰ ভিডিঅ' হয়। মানে এলাহতে দিয়া নাছিলোঁ, ভিডিঅ' দিবলৈ মনেই নোযোৱা হ'ল। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব একো নাহে যে, সেইটো গতিকে ভাল নলগা হ'ল, দিবলৈ মনেই নাযায়, সেইটো গতিকে মানে নাই দিয়া। এয়া এওঁ বনাই আছে, দুইজনে মিলি বনাই আছোঁ মানে পাকঘৰত। এওঁ সেই গাহৰি নোখোৱাৰ কাৰণে মাছ বনাই আছে, মাগুৰ মাছ, শিঙি মাছ, এনেকৈ জোল। এখন কেৰাহীত মই সেই লাই শাকে গাহৰিয়ে বনাই আছোঁ। তাৰপৰা সেই তেওঁ মাছৰ জোলত পানী দিছে, পানী মানে গৰম কৰিবলৈ এক্সট্ৰাকৈ মানে জেগা নাই যে এতিয়া, গতিকে মানে ঠাণ্ডা পানীকৈ দিছে আৰু জুইটো বেছিকৈ দি দিম, একো প্ৰব্লেম নহয় বাৰু, খাই ভালেই লাগিব। জুইটো ভালকৈ দি দিলে মানে একো দিগদাৰ নাই, ঠাণ্ডা পানী দিলেও, সেইকাৰণে অকণমান দি দিছে। তাৰপিছতে আৰু মই সদায় ৰখি থাকোঁ মানে ভিডিঅ' হেৰি হ'লে, এই ভাত বনালে খুব ঘনাই লৰাই থাকোঁ যে, নহ'লে দেৰি যাব যে, মই মানুহজনী আঁতৰি নাযাওঁ মানে ভাত বনালে, সেইটো গতিকে মানে হেৰি লৰাই থাকোঁ আৰু ঘনাই ঘনাই। এয়া লাই শাক দি দিলোঁ, লাই শাকে লেৰিবলৈ আৰম্ভ কৰিছে। হ'বই আৰু এতিয়া পূৰা উতলি দিছেনে, লাই শাকৰ পৰা পানী ওলাই হ'বাই, পানী হৈ যায় অলপ। আকৌ মিলিকিয়াই থাকে দেই ভাত বনালে, খানা দেখি পিনি ভিডিঅ' কৰা দেখিলে। এয়া হৈছে আজিলৈ, বাই বাই।